কস্তুৰী শিশু গৃহই ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সমৰ্থনত আৰু দৰং জিলা শিশু সুৰক্ষা সমিতিৰ সৌজন্যত আমি কস্তুৰী শিশু গৃহই 3 দিনীয়াকৈ ইয়াতে থকা শিশুসকলৰ আৱাসীসকলৰ বৌদ্ধিক মানসিক উত্তৰণৰ বাবে আমি 3 দিনীয়া কাৰ্যসূচীৰে ইয়াতে চিলড্ৰেন ফেষ্টিভেল আমি অনুষ্ঠিত কৰিম আৰু এই অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ আজি আমাৰ আৰম্ভণি আছিলে আৰু আৰম্ভণি আমাৰ বৰ সুন্দৰকৈ পাৰ হৈ গ'ল। আমি এই 3 দিন তেওঁলোকক বিভিন্ন ধৰণৰ খেল খেলাম আমাৰ যিখিনি মুকলি ঠাই আছে আৰু ইয়াতে আমি আজি 2গৰাকী খেলুৱৈক মাতি আনি সম্বৰ্ধনা জনাইছোঁ। আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈ এগৰাকী হ'ল কুঞ্জলতা বড়ো আৰু তেখেত হ'ল দৌৰবিদ আৰু এগৰাকী হ'ল টেবুল টেনিছৰ উদীয়মান খেলুৱৈ জ্যোতিষ্মান হাজৰিকা। 2গৰাকীকে আমাৰ কস্তুৰী শিশু গৃহৰ তৰফৰ পৰা চাইল্ড ৱেলফেয়াৰ কমিটিৰ চেয়াৰপাৰ্চন ডক্টৰ বুধিন হাজৰিকাদেৱে সম্বৰ্ধনা জনায়। আৰু আমাৰ আৰম্ভণিতে আমি শিশুসকলৰ দ্বাৰা আমি সকলোৱে তেখেতসকলক সহযোগ কৰি আমি শোভাযাত্ৰা কৰোঁ। বিভিন্ন ধৰণৰ আমাৰ ফ্লেগ থাকে, বিভিন্ন ধৰণৰ আমাৰ লিফলেটৰ জৰিয়তে আমি শোভাযাত্ৰা কৰোঁ। আমি এইটোকেই বিচাৰিছোঁ যাতে আমাৰ যিখিনি শিশু আছে খেলৰ মাজেৰে তেওঁলোকৰ যাতে আৰু বিকাশ হয়। তেওঁলোক ইতিমধ্যে তেওঁলোক বহুত প্ৰতিভাৰ অধিকাৰী আৰু তেওঁলোকৰ যাতে বিকাশ হয় তাৰ বাবে আমি চেষ্টা কৰিছোঁ। আমি ইয়াতে লং জাম্প, হাই জাম্প, কাবাডী, দৌৰ, মিউজিক চেয়াৰ গোটেইখিনি সামৰিবলৈ চেষ্টা কৰিম। আজি ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যিক শিশু কল্যাণ সমিতিৰ নিৰ্দেশনা মৰ্মে জিলা শিশু সুৰক্ষা গোটৰ লগত একেলগে কস্তুৰী শিশু গৃহৰ উদ্যোগত ইয়াত কস্তুৰী শিশু গৃহত থকা শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি পতাৰ বাবে যি নিৰ্দেশনা আহিছিল এই খেল ধেমালি আজিৰ পৰা আৰম্ভ হৈছে। আমি শিশু সুৰক্ষা সমিতি দৰং জিলাৰ তৰফৰ পৰা ইয়াত অংশগ্ৰহণ কৰিলোঁ। শিশুসকলে যাতে সমাজৰ পৰা কোনো কাৰণতে বাহিৰত থকা নাই, ঘৰুৱা পৰিৱেশ এটাতে আছে, তেওঁলোকৰ সৰ্বাংগীন উন্নতি ইয়াতো হ'ব লাগে, এই কথাকে আগত ৰাখি আজি অনুষ্ঠানটো হৈছে। বৰ সুন্দৰ অনুষ্ঠান হৈছে। কস্তুৰী শিশু গৃহৰ কৰ্মকৰ্তাসকলে এই অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিছে। আমি আটাই সন্তোষিত হৈছোঁ আৰু এনেধৰণৰ অনুষ্ঠান হৈ থাকিলে শিশুসকলে অকণো অকলশৰীয়া অনুভৱ নকৰে বা তেখেতসকলৰ সৰ্বাংগীন উন্নতি সাধন হোৱাত কোনো ধৰণেৰে বাধা নাহে। আমি আগলৈকে এনে অনুষ্ঠান পাতিবৰ বাবে কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানবিলাক হৈ থাকিব আৰু এই অনুষ্ঠানবিলাকৰ যোগেদি আমাৰ শিশুসকলেও অকলশৰীয়াকৈ থকাৰ যি অৱস্থা সেইটোৰ পৰা দূৰত থাকি তেওঁলোকৰ সৰ্বাংগীন উন্নতিৰে আগবাঢ়ি যাব। এইখিনি